Hello everyone, welcome back to my YouTube channel. মোৰ আনিতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি এনে অলপ ওলাই যাওঁ। লগতে অসমীয়া ফিল্ম ৰাঘৱখনৰ ৰিলিজ দিছে। তো সেইখন ৰিলিজ দিয়াৰ পিছত চাম বুলি ভাবি আছিলোঁ কাৰণে আজি ওলাইছোঁ চাবলৈ। তেনে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই মুনবা ভিন্দিও আৰু তেওঁলোকৰ ছোৱালী আস্থাৰ লগত আহিছোঁ। ফিল্মখন এজ এ ফিল্ম ঠিকেই আছে, কিন্তু এইখন অলপ বাহিৰা ষ্টাইলত বনাইছে, সেইকাৰণে অসমীয়া ফিল্ম চোৱাৰ নিচিনা নালাগিল। আমি ফিল্ম ষ্টাৰ্ট হোৱাৰ আগতে ৰিজৰ্টখনত সোমাই অলপ ফুৰি লওঁ বুলি ভাবিছিলোঁ, কিন্তু টাইমটো হৈ গ'ল, সেইকাৰণে ভিতৰত সোমাই আকৌ ওলাই আহিব লগা হ'ল। ফিল্ম শেষ হোৱাৰ পাছত আমি আকৌ তাত গ'লোঁ। ইভিনিং টাইমত আহিলে অলপ বেছি ভাল লাগে। এই কটেজখিনি নতুনকৈ বনাইছে আৰু ইমানেই ধুনীয়াকৈ বনাইছে, কোনোবাই যদি ইয়াত ফুৰিব আহিব বিচাৰে তেনে আহিব পাৰে। এই ৰিজৰ্টখনৰ নাম হৈছে জুনস্কায়া আৰু এইখন শিৱসাগৰত আছে। জুনস্কায়াত অলপ টাইম থাকি তাৰ পৰা ওলাই আহিলোঁ আৰু ৰেষ্টুৰেণ্ট এখনত সোমালোঁ খাবৰ কাৰণে। জাষ্ট আহি পালোহি আৰু লগতে ৰাঘৱ ফিল্মখনো চালোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।